हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चेनेल। सकलोके पुनर्बार मोर यूट्यूब चेनेलटुले स्वागतम जनाइছোঁ। আজি মই এটা খুব ধুনীয়া কেকৰ ৰেচিপি লৈ আনিছোঁ। এই কেকৰ ৰেচিপিটো মাত্ৰ 3টা বস্তুৰে আপুনি খুব সহজতে একদম সাধাৰণভাৱে ধুনীয়াকৈ কম সময়তে বনাই দিব পাৰিব। আৰু এই ৰেচিপিটো মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ বলক। ইয়াৰ কাৰণে আমাক মেইন ইনগ্ৰেডিয়েন্ট 3টা লাগিব। সেইটো হৈছে ব্ৰেড এটা, আনটো হৈছে ডায়েৰী মিল্ক আৰু আনটো হৈছে অৰিঅ' বিস্কুট। এতিয়া মই ফাৰ্ষ্টতে অৰিঅ' বিস্কুটখিনি লৈ লৈছোঁ আৰু ইয়াৰ মই যিখিনি ভিতৰত ক্ৰীম আছিলে সেইখিনি মই এটা বাউলত ধুনীয়াকৈ উলিয়াই লৈছোঁ। মই আটাইখিনি বিস্কুটৰ পৰা ধুনীয়াকৈ ক্ৰীমখিনি উলিয়াই ল'ম। এয়া মই বিস্কুটখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু আনফালে মই ক্ৰীমখিনি এটা বাউলত উলিয়াই লৈছোঁ। এতিয়া মই বিস্কুটখিনি অকণমান এনেদৰে ভাঙি লৈছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে গুড়ি কৰি ল'ম। এতিয়া মই বিস্কুটৰ গুড়িখিনিত অলপ অলপকৈ গাখীৰ মিহলি কৰি এটা ধুনীয়া মিশ্ৰণ তৈয়াৰ কৰি ল'ম। মই এবাৰতে আটাইখিনি গাখীৰ দিয়া নাই, অলপ অলপকৈ দি লৈছোঁ আৰু বহুত বেছি গাখীৰৰ প্ৰয়োজনো নহয়, অকণমান হ'লেই হৈ যায়। মোৰ মিশ্ৰণখিনিত মাত্ৰ 3 চামুচমান গাখীৰ লাগিছিল। মিশ্ৰণটো মই ঠিক দেখুৱাৰ ধৰণে এনেকুৱা হ'ব লাগিব। আনফালে মই যিখিনি ক্ৰীম উলিয়াই লৈছোঁ তাত মই 1 চামুচ মিল্ক পাউডাৰ আৰু 1 চামুচ দি লৈছোঁ নাৰিকলৰ শুকান গুড়ি আৰু অকণমান গাখীৰ দিছোঁ আৰু এইখিনিও মই ভালদৰে এতিয়া মিহলি কৰি ল'ম। আৰু মিশ্ৰণটো ঠিক এনেকুৱা হ'ব লাগিব। মই দেখুৱাৰ ধৰণে আপোনালোকে কৰি ল'ব। এতিয়া মই যিকোনো এখন প্লেট লৈ লৈছোঁ আৰু তাত মই ইয়াত অৰিঅ' বিস্কুটৰ মিশ্ৰণ অকণমান দি এখন ব্ৰেড দিছোঁ আৰু তাৰ ওপৰত মই ইয়াত অৰিঅ' বিস্কুটৰ মিশ্ৰণখিনি ধুনীয়াকৈ লাগি যোৱাকৈ লগাই লৈছোঁ। এতিয়া মই নেক্সট ব্ৰেড এখন দিছোঁ আৰু ঠিক একে পদ্ধতিত মই বাকীখিনি অৰিঅ' বিস্কুটৰ মিশ্ৰণত লগাই ল'ম। এয়া আপোনালোকে ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে কৰি ল'ব। মই টোটেল 4খন ব্ৰেড লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্ৰেডৰ পৰিমাণটো কম বেছি কৰিও ল'ব পাৰে। এতিয়া মই অৰিঅ' বিস্কুটৰ মিশ্ৰণখিনি আটাইখিনি ছাইডত ধুনীয়াকৈ লগাই ল'ম। এয়া আপোনালোকে মই দেখুৱাৰ ধৰণে এনেদৰে চাৰিওফালে ধুনীয়াকৈ লগাই ল'ব। এতিয়া মই ছাইডত লাগি থকাখিনি ধুনীয়াকৈ ক্লিন কৰি দিছোঁ। এতিয়া মই যিখিনি ক্ৰীমৰ মিশ্ৰণ আছিলে সেইখিনি ওপৰত এনেদৰে লগাই দিছোঁ। এয়া দেখিছে। এতিয়া মই এনেদৰে ডায়েৰী মিল্ক চকলেটৰ কিছুমান সৰু সৰু পিচেছ কৰি লৈছিলোঁ আৰু সেইখিনি মই এনেদৰে ধুনীয়াকৈ চাৰিওফালে এটা ডিজাইন বনাই দিছোঁ। এতিয়া মই একেবাৰে শেষত ধুনীয়াকৈ চেৰিৰে ইয়াৰ চাৰিওটা ছাইড সজাই দিছোঁ এনেদৰে। কেকটো দেখিবৰ ধুনীয়া হ'বৰ বাবে মই এনেদৰে সজাই দিছোঁ। মাত্ৰ 3টা বস্তুৰে বনোৱা এই ধুনীয়া ব্ৰেডৰ কেকৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল ক'বচোন। দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া হৈছে। দেখিবলৈ যেনেকুৱা ধুনীয়া হয় ঠিক তেনেদৰে খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি ঘৰত কম সময়ৰ ভিতৰত যদি পটককৈ কেক এটা বনাব লাগে তেতিয়াহ'লে যদি আপোনালোকৰ হাতত এই 3টা বস্তু থাকে তেনেহ'লে আপুনি ধুনীয়াকৈ এই কেকটো বনাই দিব পাৰিব।
আৰু আলহী আহিলেও দিব পাৰে যিকোনো বাৰ্থডে বা অকেজনত আপুনি এনেদৰে ট্ৰাই কৰি চাব পাৰে আৰু ভিডিওটো কেনেকুৱা লাগিল জনাব যদি ভাল লাগিছে লাইক কৰিব কমেন্ট এটা কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ